সকলোকে নমস্কাৰ। অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে আদৰিছোঁ। মহানায়ক মহাৰাজ পৃথু নামৰ নাটকখনৰ বিষয়ে আজি আপোনালোকক কিছু কথা জনাব বিচাৰোঁ। অৰ্থাৎ মহানায়ক মহাৰাজ পৃথু নামৰ নাটকখন ক'ত আৰু কেতিয়া কৰা হ'ব তাৰ বিষয়ে। মহানায়ক মহাৰাজ পৃথু নামৰ নাটকখন কৰা হ'ব বজালী উচ্চতৰ মাধ্যমিক খেলপথাৰত 30 মাৰ্চত সন্ধিয়া 6:30। গতিকে আপোনালোকে ভাৰতীয় নাগৰিক হিচাপে ভাৰতীয় ইতিহাসৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় আৰু আপোনালোকৰ সন্তান আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আপোনালোকে শিকোৱাৰ কাৰণে ভাৰতীয় ইতিহাসৰ বিষয়ে তেতিয়াহ'লে এই নাটকখন চাবলৈ আহিব লাগিব। সাহিত্য ভৱনৰ কাষেৰে থকা অৰ্থাৎ কাষত থকা বজালী উচ্চতৰ মাধ্যমিক খেলপথাৰলৈ আপোনালোকে এই নাটকখন চাবলৈ আহিব। হেল্লোল কুমাৰ ছাৰৰ এই নাটকখন নাট ৰচনা কৰিছে তেখেতে। গতিকে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত এই নাটকখন কৰা হ'ব। আপোনালোক সকলোৱে আহিব বজালী উচ্চতৰ মাধ্যমিক খেলপথাৰলৈ 30 মাৰ্চত মহানায়ক মহাৰাজ পৃথু চাবলৈ। আজিলৈ ইমানে, ধন্যবাদ।